আমি এতিয়া মানে ওপৰলৈ গৈ আছোঁ পূৰা আৰু ইয়াত মানুহৰ ভিৰ চাওক আপোনালোকে আৰু এইবোৰ ছাইডত পূৰা জোতা চেণ্ডেল মণিহাৰী তেনেকুৱা বস্তু আছে ইয়াত মানে ল'ব পৰা মানুহে হেল্ল' দোস্তো মানে মোৰ অসমবাসী ৰাইজ আৰু মই বৰ্তমান আছোঁ এতিয়া জয়পুৰত আৰু আমি এতিয়া গোটেইখিনি চব মিলি পেলাই জয়পুৰ ফুৰি পেলাই আহিছোঁ আৰু জয়পুৰতনো কি আছে এতিয়া আমি আহিছোঁ কৃষ্ণে মানে যোনে জয়পুৰখন ৰাজ কৰিছিলে সেই জেগাডোখৰলৈ আহিছোঁ সেই ৰাজাজনৰ এটা ষ্টেচু আছে সেই ষ্টেচুটো আপোনালোকক মই দেখাব লৈছোঁ আৰু ৰাজাজনৰ নাম আছিলে সবাই জয় সিং আৰু মই সেই ষ্টেচু মানে মূৰ্তিটো দেখাব লৈছোঁ আপোনালোকক এইটো ওপৰত দেখিছেনে এই ওপৰত এইটো হৈছে সবাই জয় সিং আৰু এখন মানে পাৰ্কৰ লিখিয়াই সম্পূৰ্ণ ৰাস্তা কিনাৰত আছে পূৰা মানুহ আছে পূৰা চবেই ইয়াত ফটো চটো মাৰি আছে কিমান ধুনীয়া লাগিছে চব ৰাইজ এইজন লুকাইহে দিয়ে এইটো আমাৰ অবিন্দ এতিয়া বাইদেউ পিয়াকি এই চবে ফটো মাৰিছে চব কিমান ধুনীয়া লাগিছে এইয়া জয়পুৰ যোনে ৰাজ কৰিছিলে সেই ৰজাজন এইজন সবাই জয় সিং পাৰ বহুত দেই ৰাইজ ইয়াত পাৰ মানে মাৰি মেলি নাখায় কোনেও পাৰ বহুত ইয়াত আৰু এইফালে আমাৰ হেৰি ফটো মাৰি আছে ভাল লাগছে না এই কিমান ধুনীয়া দেখা জেগা চব মানে বহুত ভাল লাগিছে আহি মানে পৰিৱেশটো এয়া আমাৰ হেৰি পিতামাতৰ ফটো মাৰি আছে চবে ফটো মাৰি আছে কিজনীয়ে জিভা লৈছে Let me take you for a ride, dancing with the lights, our hearts beating like a drum tonight. চাচাজিয়ে আমকো লৈ আয়া আমি এতিয়া এইফালে আহিছোঁ মানুহ বহুত पूरा मानो बहुत याद राइस जयपुर फिर साल में एक बार खुलता है शिवरात्रि दिन इंदिरा गांधी के टाइम में इमरजेंसी लगी थी तो ना से 2 ट्रक लगी थी सोना चांदी कितने ट्रक 2 ट्रक सोना चांदी के हाँ जी 2 ट्रक सोना चांदी के इसके अंदर राजमाता महारानी घाट की देवी उसका मोतियों का महल है क्या का महल है मोतियों का महल अगली साल आप आएंगे आपको अंदर से दिखा के लाऊंगा मैं खर्चा पानी मेरी तरफ से पूरा आपका नो टेंशन अजय इसका नाम क्या बता पीछे बोल मोती डोंगरी किला मोती डोंगरी किला ये लक्ष्मीनारायण टेम्पल है बिरला मंदिर उसके बाद ये मोती डोंगरी किला আৰু এইটো বছৰত মানে এবাৰহে খোলে আৰু যোৱা বছৰ আহিব মানে পিছৰ বছৰ আহিলে আমাক খুৱাম বুলি কৈছে চাচাজিয়ে যে মানুহ বহুত আহিছে ৰাইজ ৰাইজ চক কিমান ধুনীয়া জেগা সেইটো ওপৰলৈ যাব ৰাইজ এইটো হৈছে বিৰলা মন্দিৰ সেইটো আগত আৰু এই মন্দিৰটো সম্পূৰ্ণ মাৰ্বল পাথৰৰ হয় মানে বগা মাৰ্বল পাথৰৰ এয়া আমাৰ ছাৰ দুইজন এইজনী না কাই কৈছে মই নাই ওলোৱাটো ভিডিঅ'ত উলিয়াই থৈ এইজনী ব্ৰ এইটো পায়ং ইনি পিয়াকি পপৌ পকৌ এইটো ৰাইজ এইটো মন্দিৰটো এইটো ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক কিমান ধুনীয়া লাগিছে মই নোসোমাওঁ এইটো চক ৰাইজ
ৰাইজ চব কিমান ধুনীয়া। এখন পুৰণা গাড়ী এম্বেচাডৰ নে কি নাজানো, একদম বহুত পুৰণা। এম্বেচাডৰ নহয়, বেলেগ পুৰণা গাড়ী এখন আছে ইয়াত সংৰক্ষিত কৰি থৈছে। আপোনালোকে সূৰ্যবংশম চিনেমাখন আপোনালোকে নিশ্চয় চাইছে অমিতাভ বচ্চনৰ, আৰু সেই অমিতাভ বচ্চনৰ সূৰ্যবংশমখনত যিটো মহল আছিলে সেই মহলটো হৈছে এইটো, মানে যিটো তেওঁ সূৰ্যবংশমৰ ঘৰ আছিলে নাই সেই ঘৰটো হৈছে এইটো। আপোনালোকক অকণমান মই দেখাই দিছোঁ, এইটো চব কিমান ধুনীয়া, চব কিমান ধুনীয়া। ভাল লাগিছে নে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ ভিতৰলৈ সোমোৱাটো মানা আছে, সেইটো কাৰণে নাযাওঁ আমি। ৰাইজ এইখন এখন পাহাৰ দেখিছে নাই, আৰু এই পাহাৰটো যে এই পাহাৰটো যিটো পাহাৰ দেখিছে গোটেই মানে জয়পুৰখন ৰাজস্থানখনেই আধা আধি মানে বিয়পি আছে। এই মানে ইমান ডাঙৰো নহয়, হ'লেও মানে এতিয়ালৈকে আমি যিমান ঘূৰিছোঁ চবতে এই পাহাৰখন মানে দেখিছোঁৱে, গোটেই বিয়পি আছে চাৰি চাইডে। গুৱাহাটী বন্ধুসকল, আমি এতিয়া জয়পুৰৰ অমিৰ কিলা নামৰ এটা মহল আছে, সেই মহলটো আহি পালোহি। আমি চব ফুৰি পেলাই আহিছোঁ ইয়াত। তাৰপিছত সেই মহলটো মই আপোনালোকক দেখাই দিছোঁ অলপ, ৰ'ব আপোনালোকক মই বেক কেমেৰাটো কৰি দেখাই দিছোঁ অলপ। মহলটোৰ নাম হৈছে অমিৰ কিলা, আৰু ৰজা মহাৰাজাৰ দিনতে বনোৱা এই অমিৰ কিলাটো। আৰু এটা ছাইডত মানে তালাব আছে, মানে এটা পুখুৰী আছে, দেখিছেনে পুখুৰীটো কিমান ডাঙৰ, একদম সেইটো। আৰু সম্পূৰ্ণ এটা পাহাৰৰ ওপৰত মানে বনাই থোৱা আছে এই অমিৰ কিলাটো। ভিতৰলৈ যাওঁ নাযাওঁ ঠিক নাই, কিন্তু গ'লে আপোনালোকক ভিতৰটো দেখাম। এইটো চাওক, এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই আহিলোঁ। ইয়াত কিমান মানুহ দেখিছে নাই, ইয়াত মানে জয়পুৰত যিমানখিনি পৰ্যটনস্থলী আছে নাই সকলোতে মানুহৰ মানে সমাগমটো বহুত বেছি। আমি এতিয়া সেইফালে ওপৰলৈ যাম বুলি ভাবিছোঁ, ওপৰলৈ যামগৈ। অলপ ওপৰ আছে, ওপৰলৈ যাব লাগিব। এইটো আমাৰ মিলিয়ে চশমা কিনি আজৰি, ময়ো কিনিলোঁ বাৰু, এযোৰ পিন্ধি আছোঁ। পাহাৰৰ মানে ওপৰতে বেছিভাগ মন্দিৰ মানে ইয়াত স্থাপিত হৈ আছে। আৰু আমি এতিয়া ইয়াৰ ভিতৰলৈ সোমাই গৈছোঁ সেইফালে। সেইফালে ওপৰলৈ গৈ আছোঁ আমি এতিয়া, মানে ওপৰলৈ গৈ আছোঁ পূৰা। আৰু ইয়াত মানুহৰ ভিৰ চাওক আপোনালোকে। আৰু এইবোৰ ছাইডত পূৰা জোতা চেণ্ডেল মণিহাৰী তেনেকুৱা বস্তু আছে ইয়াত মানে ল'ব পৰা মানুহে। So don't leave me alone. আমি একদম ওপৰ পালোহি, একদম ওপৰ পাবলৈ হ'লে একদম সি তালৈ যাব লাগিব। তালৈ যাওঁ ন ঠিক নাই, ওপৰলৈ আহোঁতে চুট বাঢ়িও গৈছে। তাৰপিছত প্লেচটো এইটো চব কিমান ধুনীয়া। সেইটো এটা হাতী ঘূৰি পিছে, হাতীয়ে মানে মানুহ অনা নিয়া কৰি আছে। আৰু হাতীয়ে মানুহ অনা নিয়া কৰিলে মানে পইচা লয় বাৰু। চবে ফটো চটো মাৰি আছে ইয়াত। এতিয়া আমি মানে ওপৰলৈ গৈ আছোঁ দেই, ওপৰলৈ যাব লৈছোঁ। তাতকৈ ওপৰ পালোহি, হ'লেও মানে তাতকৈ অলপ ওপৰলৈ যাওঁ বুলি ভাবিছোঁ। এয়া গৈ আছোঁ ওপৰলৈ। ভৰি বিষাই গৈছে ৰাইজ। মানে ওপৰলৈ নগ'লোগৈ, গৈছিলোঁ যদি ভিডিঅ' কৰিব নাপালোঁ মানুহৰ হেঁচা ঠেলাত। এতিয়া আমি মানে তললৈ গুচি আহিছোঁ। যামগৈ এতিয়া, মানে লগৰখিনি যায়গৈ যে সেইটো কাৰণে গুচি আহিছোঁ সোনকালে। এতিয়া আমি নৱ মন্দিৰৰ ওচৰত আছোঁ, আৰু ভিতৰলৈ সোমাই নাযাওঁ কিয়নো মানে ইয়াত প্ৰত্যেকটো এণ্ট্ৰিতে মানে পইচা লয়। মানে টিকেট কাটিব লাগে 50 টকা 100 টকা, কিমান টিকেট কাটি সোমাই থাকিম। সেইটো কাৰণে ইয়ালৈ সোমোৱা নাই, আৰু ভিতৰত বিশেষ একো নাই, সেইটো কাৰণে যোৱা নাই মানে। আমি এতিয়া মানে ঘূৰি মেলি আহিলোঁ। অহাৰ পিছত এতিয়া কিবা এটা খাই লওঁ বুলি আহিছোঁ চবে। বেক কেমেৰাটো দেখাই দিছোঁ আৰু। আমি এতিয়া কিবা এটা খাবলৈ লৈছোঁ। সিহঁতি চব বহি আছে,
চবে টানি আছে মাংস তেতিয়াহ'লে মোৰ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আৰু আপোনালোকে যে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি আছে চব সকলো কৰি দিব আৰু আগতেতো দেখিছে আপুনি ৰাজ মন্দিৰ আৰু এইফালেদি এতিয়া আমি নিজৰ ৰুমলৈ যাওঁগৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ